নমস্কাৰ বন্ধু বান্ধৱীসকল PrinceTechAndEducation চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আমি আগৰ ভিডিঅ'টোত অৰুণোদয় আঁচনিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিছিলো যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱা নাই তেনেহলে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে মোৰ এই ভিডিঅ'টো চাব পাৰিব আজি এতিয়াৰ ভিডিঅ'টোত মই HSLC এক্সাম 2021 ত যি হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা 2021 এবাৰ যিখন সিলেবাস আছিল আগৰ হে সিলেবাসখন 30% সিলেবাস হ্ৰাস কৰি পেলাইছে সিলেবাসখন আৰু এখন নতুনকে সিলেবাস তেওঁলোকে উলিয়াইছে যিখন 70%ৰ সিলেবাস হে সিলেবাসখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব কৰপৰা ডাউনলোড কৰিব মই সকলোবিলাক জনাই দিম আৰু স্কুল কলেজসমূহ কেতিয়াৰ পৰা খুলিব এই সকলোবিলাক মই আজি এই ভিডিঅ'টোত জনাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আপোনালোক যদি মোৰ ইউটিউব চেনেলটোলৈ প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এটোৱে হয় শিক্ষা বিভাগৰ এটা নতুন নিৰ্দেশনা যে ছেপ্টেম্বৰৰ পৰাহে শিক্ষানুষ্ঠানলৈ যাব লাগিব শিক্ষকসকল এটা আগৰ এটা নিউজ লাইছিলে সেই নিউজটোত কৈছিলে যে 15 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ ছাত্ৰ-ছাত্ৰীসকল যাব পাৰিব কিন্তু এতিয়া 21 ছেপ্টেম্বৰলৈকে শিক্ষকসকলে যাব নোৱাৰে তাৰ পিছতহে শিক্ষকসকল যাব পাৰিব কি কাৰণে এটো কৰিলে মই আপোনালোকক কৈ দিছো যে শিক্ষকসকলৰ বাবে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানলৈ যাব নালাগে শিক্ষকসকল 21 ছেপ্টেম্বৰৰ পৰাহে যাব লাগিব শিক্ষানুষ্ঠানলৈ মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিলে এই নতুন নিৰ্দেশনা শিক্ষকসকলৰ কোভিড-19ৰ যি পৰীক্ষা কৰি আছিল সেই তাৰ সময়সীমা বৃদ্ধি কৰি দিছে 18 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হ'ল কোভিড টেষ্টৰ সময়সীমা আৰু শিক্ষানুষ্ঠানৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা বিদ্যালয় মহাবিদ্যালয়সমূহৰ বাবে জাৰি কৰা হ'ল এই নতুন নিৰ্দেশনা 18 তাৰিখলৈকে কি কৰিব লাগিব কোভিড টেষ্ট কৰাব লাগিব যিসকলে না কৰা নাছিলে তাৰ সময়সীমাটো বৃদ্ধি কৰি দিলে আৰু 18 তাৰিখৰ পিছৰ পৰা কি কৰিব 18 তাৰিখলৈকে দিলে আৰু 21 ছেপ্টেম্বৰৰ পৰা শিক্ষকসকল স্কুল যাব পাৰিব স্কুল গৈ স্যানিটাইজ কৰিব স্কুলবোৰ তাৰ পিছতহে ছাত্ৰ-ছাত্ৰীসকল যাব পাৰিব মানে ছাত্ৰ-ছাত্ৰীসকলে ছেপ্টেম্বৰ মাহতো স্কুল কলেজ যাব নোৱাৰে শিক্ষানুষ্ঠানলৈ যাব নোৱাৰে তাৰ নেক্সট ভিডিঅ'টো এটো সেবাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ 30% সিলেবাস হ্ৰাস 30% সিলেবাস হ্ৰাস কৰিছে এটো এটা নিউজ Board of Secondary Education Assam has decided to reduce 30% syllabus of high school leaving certificate examination for 2021 in view on ongoing COVID-19 pandemic COVID-19 যিটো এই pandemic পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ কাৰণে 30% syllabus হ্ৰাস কৰি পেলাইছে all the school will get new syllabus in PDF format on Tuesday অৰ্থাৎ এটো নিউজটো যোৱাকালি এটো সোমবাৰৰ আছিল এটো মঙ্গলবাৰে এটো এছিলে PDF টো পাই যাব বুলি কৈছিলে সকলো স্কুলে on the other hand syllabus for class 9 student will also be reduced by 30% almost 30% syllabus of all the subject will be reduced সকলো subjectৰ 30% কমাই দিছে we will send the new curriculum to the school tomorrow the new syllabus will be made available on our official website also said RC Jain chairman of the SEBA আপোনালোকে আপোনালোকৰ স্কুলৰ টিচাৰক খুজিলেও এই সিলেবাসটোৰ PDF ফাইলটো আপোনালোকে পাই যাব নহলে সেবাৰ যিটো মেইন অফিচিয়েল ওয়েবসাইট তাত গৈ আপোনালোকে নিউ যিখন সিলেবাস হে সিলেবাসটো আপোনালোকে ডাউনলোড কৰিব পাৰিব earlier Assam Higher Secondary Education Council had reduced 30% of the syllabus for higher secondary second year student 30% and যিসকল হাই সেকেন্ডাৰী ষ্টুডেন্ট আছে তেখেতসকল হেসকল ষ্টুডেন্টৰো যি 2021 ত এক্সাম হ'বলৈ গৈছে হাই সেকেন্ডাৰী তাৰো সিলেবাস 30% হ্ৰাস কৰি দিছে এটোৱে আছিল আজিৰ গুৰুত্বপূৰ্ণ নিউজটো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ